Hello everyone, welcome back to my channel. আৰু আজিৰ পৰা ফাকুৱা ষ্টাৰ্ট হৈ গ'ল। আজি গোখাই মূৰত ফাকু দিব। তো এতিয়া বৰদোৱালে একদম ধুনীয়াকৈ গা পা ধুই বৰদোৱালে যাবলৈ ওলাইছো। আৰু এতিয়া বৰদোৱাত গৈ আপোনালোক ভাবিলো যে বৰদোৱালে যামেই যিহেতু আপোনালোককো দেখাওঁ বৰদোৱা মেলাখন আৰু গোখাই মূৰত ফাকু দিয়া বহুত মানুহ হ'ব আজি। তো আপোনালোককো দেখাওঁ বুলি ভাবিলো আৰু সেইকাৰণে ভিডিঅ'টো আজি বনাই দিলো। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আপোনালোকক ব'লক বৰদোৱাত গৈ আপোনালোকক দেখাম কেনেকুৱা কি। তো গাইজ আমি আহি আছো এতিয়া ইমান বেয়া ৰাস্তা আহিয়ে পোৱাহি নাইকিয়া। তো আহি আছো এয়া একদম মেলাত দেখামগে আপোনালোকক নামোতে দেখাম আপোনালোকে চাই থাকিব। সো গাইজ আমি এতিয়া মেলাত সোমাই গৈছো আৰু এইফালেদি জামতলাৰ ৰাস্তা দি। অলপ দূৰ যাব লাগিব। সময় প্ৰায় 1টাই বাজিলে এতিয়া, সেইটো কাৰণে মানুহৰ সমাগমটো কম। এনেই ইয়াতো অহা যোৱা কৰা মানুহৰ সমাগম অনেক। কাৰ পাৰ্কিং সাৰি আহিলোঁ এতিয়া আমি। স্কুটি পাৰ্কিং ইয়াতে অঁ ইয়ে যাব লাগিব। পাৰ্কিং আছে যাব নিদিয়ে নেকি এইফালে পৰা। আমি এতিয়া বৰদোৱা মেলা পাই গ'লোহি আৰু এতিয়া ইয়াত পুৰা বজাৰ চাই আছো। আপোনালোকক দেখাম মেলা দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে। কোনডাল ভাল লাগিছে আপোনালোকে কওকচোন কোনডাল ভাল লাগিছে। এজনী মই কম চাওঁ এডাল ভাল লাগিছে। এইটো বহুত চলে ন, সিটো আনকমন লাগিছে বাৰু। যি ভাল লাগে তাকে ল'ম ন। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বৰদোৱা মেলা গোটেইখন দেখাম উঠৰ পৰা তোমাৰ ভ্লগটোতো মোকো দেখাব পাৰা। মই ভ্লগত ওলাওঁ বোলো। তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো ৰস্কা বনাইছে ৰেখাৰাণী কলিতা। আমি এতিয়া মেলা চাম আৰু পুৰা চাই থাকিব। গাড়ী ভাল আছে আপোনালোকে কম দামত দিব, ইয়ালৈকে আহিব। কম দামত লৈ যাব, ইয়ালৈকে আহিব। টেনচন নাই ভণ্টি টিকলে টিকলে ভিকে। পুৰা ইয়াৰৰিং ওলাইছে ইয়াত, পুৰা গহনা চব 100 টকা। এটা কথা ভাল মানে ইয়াত চব 100 টকা লগাই দিছে। দৰদাম কৰি থাকিব লগা নহয় আৰু 100 টকা ফিক্স প্ৰাইচ চবতে। তো আপোনালোকে ইয়াৰ পৰা যি লয় চব 100 টকা। কওকচোন কোনডাল লওঁ, এডাল ল'ম নে এডাল ল'ম? তাই চিলেক্ট কৰিব পৰা নাই মানে কোনডাল লয়। মই কনফিউজ। বাৰু বাকী ভালেই আছে গোটেইখিনি। এতিয়া চিলেক্ট কৰ একে লাষ্টত ভিউৱাৰ্ছসকলক লাষ্টত দেখাম। এডালৈকে লওঁ নেকি? সেইডালে লৈ লোৱা, ভালেই লাগিছে মিহি। এডালে লৈ লোৱা। তো এডাল চিলেক্ট কৰিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব। এডালে লোৱা, কিন্তু এইখিনি ৰং চং লাগি আছে, বেলেগ সলাই লোৱা। মানে এনেকুৱা লোৱা, বেলেগত সলাই লোৱা। দে ল এডাল। দামটোৰ কাৰণে মানুহৰ ইয়াত পুৰা ভিৰ লাগি গৈছে, চাব পাৰে আপোনালোকে। এতিয়া দিনৰ মাত্ৰ 1:30 বাজিছে নেকি ন? 1:30 বাজিছে। মোবাইলটো ভৰাইহে লওঁ। এইবিলাক কেনেকৈ ন? খাই গোৱা সেই জনী বোলে কাপোৰ কালেকশ্যন। দিলেহে খাম আমি। ফুচকা বনাবি এখনত। 20 টকা না হ'ব বাইদেউ 30 টকা। হ'ব। বাচন ল'বলৈ নাই বাৰু। আপুনি ক'ৰ পৰা আহিছে? খৰচলা দি আৰ্ট অনলি 50 ৰুপিজত এয়া দি আছে। এয়া 100 টকীয়া হাফ পেণ্ট।
একেই মই এইটো ল'লোৱে যা সেইটো সৰু হ'ব নেকি ন একেই 100 টকীয়া ফ্ৰক ওলাইছে সৰু ল'ৰা ছোৱালী বৰ ধুনীয়া কটন কাপোৰটো বহুত ধুনীয়া আপোনালোক ক'ৰ পৰা আহিছে ন গুৱাহাটী মই যে অকলেহে যাবলৈ পাম বাৰ্থডে মাহত কোন যাব পাব ষ্টীলৰ হেৰেক 100 টকা ষ্টীলৰ চচপেন 100 টকা ষ্টীলৰ ডাবল 100 টকা ইয়াত ষ্টীলৰ বস্তু চব 100 টকাতে পাব ষ্টীলৰ চব 100 টকা 100 টকা ষ্টীলৰ মিনিকেন 100 টকা ষ্টীলৰ কাঁহী 100 টকা আৰু লগতে পাব ষ্টীলৰ বাতি 100 টকা সময় পাছতে তাত দেখা নাছিলে কিন্তু গিফ্টটো ভাল লাগিছে ভাল লাগিব মই ল'ম এডাল আজি নাপাম বহুতো ঘৰুৱা সামগ্ৰী ষ্টীলৰ বাৰ্ণাৰ ল'বি নিচেই কম হয় মাত্ৰ 100 টকা আহক দেখা মন লাগে আমি পুৰা বৰদোৱা মেলাৰ মাজত আছোঁ ইমান এটা ভিৰ হোৱা নাই এতিয়া মানে দিনতে ন দুপৰীয়াখন সেইটো কাৰণে লগতে পাব ষ্টীলৰ বাতি 100 টকা আহক মানে 100 টকীয়া 50 টকীয়া দোকান আহিছে এবাৰ মজা লাগিছে আহি পেলাই চবেই আহক আহি পেলাই কিনক কিনক সি 100 টকীয়া বস্তু আছে মানে মেলা চেলাত আৰু এখন ঘৰৰ বেক চাইডটো হয় তো এতিয়া আমি সোমাই আহিছোঁ আৰু ইয়াত ৰাতি থাকাকৈ অহা মানুহ ৰাতি থাকে ন কৃষ্ণ খাই হেৰি কৰি আছে এইটো ৰাস্তা আছে অঁ কাশী গংগালৈ গৈ আছোঁ আমাৰ আকাশী গংগা পবিত্ৰ আকাশী গংগা এখন মেলা কেইদিন বৰদোৱাৰ সৌন্দৰ্য সলনি হৈ যায় এনেও সৌন্দৰ্য নালাগে মোক খুলি মজা একদম হৈ আছে একশো 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 ৰ'দক চেলেঞ্জ কৰি পেলাই আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ ভিডিঅ'টি চাব নিশ্চয় কাপোৰৰ মহললৈ সোমাইছোঁ ফিক্স প্ৰাইচ কাপোৰৰ মহল কি হ'ল সোমালি কাপোৰ প্ৰথমতে ইয়াত সোমালে যে পাগলা পাগলা লাগে গৰমত সেটিমেন্ট নাই নেকি এইবাৰ কালেকশ্যনবিলাক ভাল লাগিছে 250 তো খালি ইলাষ্টিকডাল নাই মাজত প্ৰাইচটো চাওঁ মিনিয়ন প্ৰাইচ 250 চব 250 ন পৰ্দা লওক 100 টকা পৰ্দা দুটা গাৰু কভাৰ 100 দুজু 300 দুজু সাধাৰণ মেখেলা দুজু 300 লোভ দিছে আমাক চ' গাইজ আমি আহি ঘৰ পাই গ'লোহি আৰু এতিয়া এইফালেদি নামৰ পাৰ্টি আহিছে নাম আহিছে তো দেখাম আপোনালোকক চাই থাকিব নাম আহিব এতিয়া সেইকাৰণে আগফালে ওলাই আহিছোঁ তো চাই থাকিব ছোৱালী মান থাকে
বেছি হ'লি জেগা নাই জেগা নাই বেছিকৈ বজাৰ যাম। হেই গাইছ এতিয়া নাম চাম গ'ল আমাৰ দেখিবলৈ মুখৰ চপৰা অৱস্থা কাইলৈহে খেলিম বাৰু আমি কিন্তু এতিয়া তাই বা মেট্ৰিক কেণ্ডিডেট তেওঁ আহিছোঁ ওলাই বাকী যোৱা এক্সামকেইটা কেনেকুৱা হৈছে যোৱা এক্সামকেইটা ভালেই হৈ গৈছে আৰু যোৱা এক্সাম ৰিজাল্টত মিঠাই খাবলৈ আহিব মোৰ ব্লগ চাই থাকিব আপোনালোকে তাৰ ৰিজাল্টলৈকে পাই থাকিব আৰু তাৰ এক্সাম চাগে মোক এতিয়া ভিডিঅ'ত দেখি কিমান পঢ়াত ধান্দা কি কৰিলি মোৰ কুৰ্তিটো জোকাই দিলে নিজৰ হ'লে এইবিলাক নকৰে লোকৰ যে এইটো কাৰণে দিছিল কোনে চাওঁচোন এইকণৰ পৰা ভাল লাগিছে ময়ে দিছিলোঁ যোনেই নিদিয়ক ঠাচ নাম